ভাতকেৰেলাৰ পুৰ বনাইছোঁ চাহৰ লগত খাব কাৰণে। প্ৰথমতে ভাতকেৰেলাখিনি দুফাল দুফাল কৰি কুকাৰত দি দিছোঁ আৰু দুটামান হুইচেল মাৰিব দিছোঁ। আৰু ভাতকেৰেলা ঠাণ্ডা হোৱাৰ পিছত মাজৰ অংশখিনি উলিয়াই দিছোঁ আৰু আলু এটা বইল কৰিছিলোঁ সেইটো পিটিকি লৈছোঁ আৰু লগতে দিবৰ কাৰণে আদা, ৰচুন, পিঁয়াজ, জলকীয়া সেইখিনি অলপ তেলত ফ্ৰাই কৰি লৈছিলোঁ কাৰণ কেঁচা গোন্ধটো যোৱালৈকে। ফ্ৰাই নকৰাকৈ কেঁচাকৈও আপোনালোকে দিব পাৰিব। তাৰপিছতে ভাতকেৰেলাৰ মাজৰ অংশখিনি উলিয়াই তাৰ মাজতে আলুৰ পুৰখিনি দি দিলোঁ আৰু বেচনৰ ঘোল এটা বনাই লৈছিলোঁ। তাতে সোৱাদ অনুসৰি নিমখ, হালধি দিছোঁ আৰু কালা জিৰা দি দিছোঁ আৰু পিঠাগুড়ি অলপ দি দিছিলোঁ। আৰু আনফালে মই গেছত এখন কেৰাহী পাতি দিছিলোঁ আৰু তাতে তেল দি দিছোঁ। তেল গৰম হোৱাত তাতে ভাতকেৰেলাখিনি এটা এটাকৈ দি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছিলোঁ আৰু ৰঙচুৱা হোৱাত উলিয়াই ল'লোঁ। ভাতকেৰেলাৰ পুৰখিনি ভাতৰ লগতো খাই বহুত ভাল লাগে। আৰু আজি আমি এনেধৰণে চাহৰ জুতি ল'লোঁ। আপোনালোকেও যদি এনেধৰণে খোৱা নাই এবাৰমান ট্ৰাই কৰি চাব পাৰে। আজিলৈ আহিলোঁ, বাই বাই।